চাৰি প্ৰকাৰ সেয়া ক'লোৱে, বাপসকলে জানে, হাঁহি আছে চবখিনি কথা শুনি। তাৰপিছত ৰক্ত স্নান, যিসকলে কৰি মেলি স্কুলীয়াকো খুৱাই বোৱাই বাপজনকো চাকৰিলৈ পঠিয়াই গা ধুৱেগৈ আইগৰাকীয়ে, তেতিয়া সমস্ত সংসাৰখনটো সৰ্বনাশ হ'লেই আৰু লগতে নিজেও সৰ্বনাশ হ'ল। গতিকে সেই আইসকল তেজৰ নদীত গা নুধুব, ৰক্ত স্নান হ'ল তেজ। আমাৰ যুৱক যুৱতীসকলকো কৈছোঁ, এতিয়াৰ পৰা অভ্যাস কৰিবা যে হয় দুগ্ধ নহয় অমৃত জল, ইয়ালৈকে স্নান কৰিব পাৰিবা। কাৰণ 12 বছৰত যদি শৰণ লোৱা জল স্নান কৰিবলৈ জানিবা। অমৃত স্নান কেতিয়াৰ পৰা? 3টাৰ পৰা 4টাৰ ভিতৰত যোনে স্নান কৰিছে, নহয়নে বাৰু? 3টা বজাত যিগৰাকী আই বা বাপে উঠি স্নান কৰি, কাৰণ স্নান কৰোঁতেতো জানেই সমস্তই, কাৰ নাম স্মৰণ কৰি আপুনি মল ত্যাগ কৰিব লাগিব, কাৰ নাম লৈ পেলাই আপুনি মূৰত পানী ঢালিব লাগিব, নহয়নে বাৰু? অমৃত স্নান কৰিব। অমৃত স্নান যদি কোনোবাই কৰিব পৰা নাই, 5টা বজাৰ পৰা 4টা বজাৰ পৰা 5 বজা 6 বজাৰ ভিতৰলৈকে সেইখিনি দুগ্ধ স্নান বুলি কৈছে। গাখীৰৰে গা ধোৱা, কাৰণ গাখীৰ পবিত্ৰ, নহয়নে বাৰু? পবিত্ৰ। সূৰ্য তেতিয়ালৈকে মানে ওলোৱাৰ সম্ভাৱনা নাথাকে, নোলায় 5টা বজাত। গতিকে সেইখিনিলৈকে সূৰ্য নোলোৱালৈকে অমৃত আৰু দুগ্ধ হয়। তাৰপিছত যেতিয়া সূৰ্য উদয় হয় তেতিয়া জল স্নান বুলি কৈছে। কিন্তু জল আকৌ আপুনি সেই জল আপুনি শুদ্ধ কৰি ল'ব জানিব লাগিব, তেতিয়াহে আপুনি জল স্নান হ'ব, নহয়নে বাৰু?